মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমতে তোমালোকক মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মই পঞ্চমমান শ্ৰেণীৰ অংকুৰণ নামৰ পাঠ্যপুথিখনৰ পাঠ নম্বৰ 13 ওজাপালি নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। উত্তৰ দিয়া ক নম্বৰ কি দিছে, ওজাপালি কি? ইয়াৰ উত্তৰটো হ'ব ওজাপালি হৈছে এক প্ৰকাৰৰ লোকনাট্য অনুষ্ঠান। খ নম্বৰ, ওজাপালিৰ মুখ্য পালিজনক কি বোলা হয়? উত্তৰ, ওজাপালিৰ মুখ্য পালিজনক ডাইনাপালি বোলা হয়। গ নম্বৰ, ওজাৰ লগত কোন কোন থাকে? উত্তৰ, ওজাৰ লগত ৫-৬জন মান পালি থাকে আৰু এজন ডাইনাপালি থাকে। ঘ নম্বৰ, ওজাপালিৰ প্ৰকাৰবোৰ কি কি? উত্তৰ, সুকন্নানী বা সুকনাৰায়ণী গোৱা ওজাপালি, বিয়াহৰ বা ব্যাস গোৱা ওজাপালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজাপালি, বৈষ্ণৱী ওজা, টুকুৰীয়া ওজা, আপী ওজা আদি। ঙ নম্বৰ, ওজাপালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়? উত্তৰ, ওজাপালি সাধাৰণতে নামঘৰ, দেৱালয় আৰু বিভিন্ন সামাজিক অনুষ্ঠানত পৰিৱেশন কৰা দেখা যায়। চমু উত্তৰ দিয়া ক নম্বৰ কি দিছে, ওজাপালিয়ে পৰিধান কৰা সাজপাৰ কেনেকুৱা? ইয়াৰ উত্তৰটো হ'ব, ওজাপালিৰ সকলো সদস্যই চুৰিয়া চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। কেৱল ওজাই মূৰত পাগুৰি মাৰে। পালিসকলে সোঁহাতত একোযোৰ খুটিতাল মেৰিয়াই লয়। খ নম্বৰ, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ ক'ৰ পৰা লোৱা হয়? উত্তৰ, ওজাপালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ প্ৰধানকৈ বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আৰু অন্যান্য ধৰ্মগ্ৰন্থৰ পৰা লোৱা হয়। গ নম্বৰ, ডাইনাপালিজনৰ প্ৰধান কাম কি কি? উত্তৰ, ডাইনাপালিজনে পালিসকলৰ লগত গীত গায় আৰু লগতে ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। ঘ নম্বৰ, অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে? উত্তৰ, অনুষ্ঠান পৰিৱেশন কৰোঁতে ওজাই মূল কাহিনীভাগ নৃত্য, গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে। ওজাই দিহাৰে একোটা পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই যায়। পালিসকলে সেই দিহা দোহাৰে আৰু ডাইনাপালিয়ে পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। ঙ নম্বৰ, মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজাপালিৰ সহায় লৈছিল? উত্তৰ, মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মাজে সময়ে ওজাপালিৰ সহায় লৈছিল। শব্দৰ লগত অৰ্থ মিলাও আহা। ইয়াত শব্দ কি কি দিছে, দোহাৰে, সৌষ্ঠৱ, দোলাই, আকৃষ্ট, বোধগম্য অৰ্থ, লৰাই, আকৰ্ষিত, বুজিব পৰা, সৌন্দৰ্য, পুনৰ গায়। দোহাৰে, পুনৰ গায়, সৌষ্ঠৱ, সৌন্দৰ্য, দোলাই, লৰাই, আকৃষ্ট, আকৰ্ষিত, বোধগম্য, বুজিব পৰা। খালী ঠাই পূৰ কৰা। ওজাপালি অনুষ্ঠানৰ মুখ্য পালিজন হ'ল ওজা। ওজাই আখ্যানৰ দিহা লগাই দিয়ে। পালিসকলে সেই দিহা খুটিতাল বজাই দোহাৰে। ডাইনাপালিয়ে ৰসাল কথাৰে লোকসমাজক আকৃষ্ট কৰে। ইয়াত কি দিছে, উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ কি দিছে, দোল, দুলীয়া, ভাও, ভাৱৰীয়া, খোল। ইয়াত কি হ'ব, খোল, খুলীয়া, লোণ, লুণীয়া, গোপ, গোফীয়া, জোৰ, জুৰীয়া, লগ, লগৰীয়া, বন, বনৰীয়া, কাষ, কাষৰীয়া, নাও, নাৱৰীয়া। বাক্য ৰচনা কৰা। তোমালোকে এই বাক্য ৰচনাবিলাক এনেদৰে লিখিবা। খুটিতাল, ওজাপালি নৃত্যত পালিসকলে খুটিতাল বজায়। খুটিখা, মোৰ ভাইটিয়ে খুটি খাব পৰা হৈছে। খুটি গছা, আমাৰ ঘৰত চাকি জ্বলাবলৈ খুটি গছা ব্যৱহাৰ কৰা হয়। খুটিনাটি, যিকোনো বিষয়ৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ হ'লে বিষয়টো খুটিনাটি মাৰি জানি ল'ব লাগে। খুটিপুত, তেওঁ আমাৰ ঘৰত খুটি পুতিব খুজিছে। খুটিতৰা,
বহিবলৈ খুটিদৰাখন দিয়া খুটিয়া খুটি তেওঁলোকৰ মাজত প্ৰায়ে খুটিয়া খুটি লাগি থাকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কৰিবা আৰু তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তোমালোকে পাই থাকা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ